কবিতাৰ শিৰোনাম সাল্লা পাকিস্তান। বিশ্বৰ দৰবাৰত সন্ত্ৰাসবাদৰ বীজ সিঁচি দিয়া স্থান সাল্লা পাকিস্তান। হিন্দুস্তানৰ লগত থাকিব নোৱাৰা বাবেই তহঁতক দিয়া হ'ল পাকিস্তান। তাকো তহঁতে ভাগ ভাগ কৰিলি। মনত আছে নহয় তহঁতৰ ভালদৰে 1971ত কেনেদৰে দুভাগ হলি। স্বাধীন শব্দৰ অৰ্থ পাহৰি গলি, আজি সন্ত্ৰাসবাদীৰ গোলাম হলি। সকলোৱে লেইলেই চেই কৰিব পাকিস্তান। বিশ্বৰ মানচিত্ৰত অস্তিত্ব নোহোৱা হ'ব তহঁতৰ সাল্লা পাকিস্তান। কিমান সিঁচিবি সন্ত্ৰাসবাদৰ বীজ, আৰুনো কিমান নিৰীহৰ লবি প্ৰাণ জেহাদৰ নামত। কিমান মূৰ্খ বনাবি আৰু এই দুনিয়াক। এবাৰ নহয়, দুবাৰ নহয়, বাৰে বাৰে তহঁতৰে আতংকবাদী কৰ্ম। আৰে কিমান সুযোগ লাগে তহঁতক। আজি 70 বছৰে তহঁতে সুযোগ লৈয়েই থাকিলি। কিমান বুজা পৰা হ'ল, কিমান চুক্তি স্বাক্ষৰ হ'ল, সলনি কিন্তু নহলি সাল্লা পাকিস্তান। নাই, তহঁতৰ তাত সন্ত্ৰাসবাদী নাই, থাকিবই নোৱাৰে সন্ত্ৰাসবাদী। একোটা পগলা কুকুৰ পুহি ৰাখিছ তহঁতে। গাখীৰ খুৱাই খুৱাই পুহি ৰাখিছ একোডাল বিষাক্ত সাপ। সাল্লা মন গলেই এৰি দিবি, মন গলেই লুকুৱাই ৰাখিবি। ধিক্কাৰ তহঁতৰ ওপৰত সাল্লা পাকিস্তান। যোৱা নাছিল জানো বাজপেয়ী লাহোৰত শান্তিৰ বাৰ্তা লৈ? কি কৰিলি তহঁতে? শান্তিৰ দোহাই দি আকৌ সিঁচিলি নে অশান্তিৰ বীজ? কোৱা নাছিল জানো মোদীয়ে, যুঁজিব আছে যদি যুঁজ পাকিস্তান, গৰিবীৰ বাবে যুঁজ। ভাৰত আৰু পাকিস্তানত নিৰক্ষৰতা নোহোৱা কৰিবৰ বাবে যুঁজ। এই 21 শতিকাত কোনখন দেশে কিমান আগুৱাই যাব পাৰে তাৰ বাবে যুঁজ। ইমানৰ পিছতো পাকিস্তান সলনি কিন্তু নহলি। পৃথিৱী সলনি হ'ল, সকলো দেশেই এখোপ এখোপকৈ আগবাঢ়ি গ'ল। তহঁত কিন্তু একেই থাকিলি। আগতেও সন্ত্ৰাসবাদীৰ গোলাম আছিলি আৰু এতিয়াও সেই গোলামেই হৈ থাকিলি। কি ভাবিছ তহঁতে হিন্দুস্তানে সকলো সহ্য কৰি যাব? চকুমুদা কুলিৰ ভাৱত ৰব? ভুল ভাবিছ পাকিস্তান। হিন্দুস্তানৰ প্ৰতিজন শ্বহীদৰ আত্মাই তেতিয়া শান্তি পাব যেতিয়া তহঁতৰ মাটিতে তহঁতে পুহি ৰখা সেই পগলা কুকুৰ কেইটাক দৌৰাই দৌৰাই মাৰিব পাৰিব। ভাৰতৰ প্ৰতিজন শ্বহীদৰ আত্মাই তেতিয়া শান্তি পাব যেতিয়া বিশ্বৰ মানচিত্ৰত চিন মুকাম নোহোৱা হ'ব তহঁতৰ সাল্লা পাকিস্তান। বিশ্বৰ দৰবাৰত সন্ত্ৰাসবাদৰ বীজ সিঁচি দিয়া স্থান সাল্লা পাকিস্তান। ধন্যবাদ।